Lebih. Kalat tuh jiba, kalat tuh. এইগিলা এই চাও এনেকে চলাতো সম্ভৱ কিন্তু এটা চকা দি চলবে সেলুট সেলুট দেন পাক বারবার ভাই বড়িয়া গুড মর্নিং এন্ড থ্যাঙ্ক লক্সল আপোনালোক স্বাগতম তো গাইস বৰ্তমান আজি আমি যাই আছো থামনেল গমে পাইছে কি হ'ব যাই আছে সো বাকি আমাৰ দেখা আছে দেখা মই বঢ়িয়া কৰি যাই আছো জাগাতলৈ তো ওয়েদাৰটো চাও গাইস বঢ়িয়া লাগছে না আকাশখন বঢ়িয়া লাগিছে তো বাকি ভিডিও আহি গেল বহুত দিন মই কৈছো নে যেতেন টাইম পালি দিম আমি ডাইৰেক্ট কেতেন দিম সেইটো নকওঁ এই ভিডিও কণ্টেণ্ট আহি গেল ধৰ সেনেকুৱা টাইপৰ আৰু নেকি বঢ়িয়া বঢ়িয়া আমি চাইকেল লৈ যাই আছো গাইস আমাৰ বাইক চাইক নাই দেই ভাই নেকি বাইক কিনি আৰু তো আজিকালি বহুত চালত থকা আছে কি মানে চাল ন আজিকালি এনেকৈ থাকিব লাগে গৰমত তো গাইস বঢ়িয়া কৰি দেখাই আছো বঢ়িয়া জাগা এটাত যাই আছো আমাৰ ওচৰৰে ক'ৰ জাগাটো লোকেশ্যনটো কৈ আছো নেকি লোকেশ্যনটো গাড়ী কিন কৈ দেখিম যাই কিনে যাই ফেলে দখম কি কৈ যাই কৈ দেখিম তো গাইস বাকি আকৌ ঘৰৰ পৰা আমি কেমেৰাটো লৈ লো অলপ ফটো শ্বুট কৰিব লাগিব দেখা কি চশমা চশমা গোটাই এই এর কেমেৰা বুলি গলি বাপৰে বাপ পাগলা হৈ গৈছিল আৰু বাকি আমাৰ চাইকেল নাই এইটো থকা আছে দেখা পাইছেন ভাই পথাৰ মাজত তো আমাৰ এটা ৰিক্স নাই নেকি চত্তো নাই আমাৰ তাতে ইমান বেছি তো বাকি আমি কেমেৰাটো লৈছো তো অলপ ফটো শ্বুট কৰিব লাগিব তো জাগাটো বঢ়িয়া নেচাৰেল কেনে দেখাইছে কৈছো লুকটো কমেন্টত কৈ দিবিছো একবাৰ গাইস এই চলি যাই বলা আমাৰ মই দিয়া কৈছিলো আমাৰ লগটো নহয় আইয়া আই বলা ভাই নমস্কাৰ নমস্কাৰ ন ভাই আসসালামু আলাইকুম Salam. Waalaikumsalam. এগুলা বাদ দি আৰু এগুলা হ্যান্ডসাম চলি যদি কাটিং আছে ভাই মই দোকানে এটা বস্তু এটা আনছো না এইটো ভিতৰত যিটো মাল কবাদি ইতে যিটো ভিতৰত যিটো মাল আছে স্পেশাল জাপানৰ পৰা অৰ্ডাৰ দিয়া আছে গম পাইছ তোৰ হাৱা আমি নুশুনো এটা জি আছে দেখাই আছো এটা নথ আৰু যাই ল আমি খসকাৰি যাব লাগিব না কেনে যাব লাগিব গাড়ী যাব লাগিব উপায় না গাড়ী আন ভাড়া কৰম কৰ BMW ভাড়া কৰ বাকি ইতান আমি সাথে উঠিলে সেগুলো এখন বাইকত পেছারা কেনে তো আমাৰ লগত আজ চালাবাছে না মই কথা লাগানো ই চালাবাছি আরিফে চালাবাছি তো বড় করে গাইস যাই দেখো জায়গাটো গেলে আৰু এটা ভাই ৰখি আছে কোন সীমান্ত গাইস সিকতিবার খাই জানা দে এই কি কইটো আমলোক আরে সরি খিলখা খেবিল না কইরা খেজুর খাইছিল সেই আৰু খেল দিলা বাগৰ তো বড় করে যাই আমরা সামনে ফটো শুট কৰিছো আমি সো গাইস বড় করে আমি জায়গাটো আইবালো ভাই কেনে আৰু আগত দেখি মানে ক্যামেরা শুট চলি আছে বৰ্তমান আমি ইতেন বৰ্তমান যাই আছো নেকি কৰিছিলে আমি স্কুলত যাবা আইছো স্কুলত আজি দেওবাৰে কোনে পঢ়ে হ্যাঁ স্কুলত কোনে পঢ়ে ও কি দে মানে ফাইন আৰ্টছৰ ও কিমান পাইছে এবাৰ মই 9 পাইছে ঠিকে আছে কেইটাৰ ক্লাছ আছে ক্লাছ নহয় পৰীক্ষা আছে মই এটা কথা কৈছো আমাৰ পৃথিৱীৰ চবতছে দামী পেইন্টিং খানৰ নাম কি আৰু কোন হেখান কোনে এক্সেল মোনালিসা কোনে এক্সেল আকাটো নাচব একবাৰ ভাই বঢ়িয়া ইতান আমাৰ লগত একো নাই তো দিলো এনে কিবা এটা জামচামা পাৰবে পাৰন দে বঢ়িয়া যা যা ললিপপ খাবি যা বাবা সমদে দেখিবা দেখাবলৈ পইচা দিছে দিম যা যাৰ আমাৰ চেনেলটো চাবি টেঙা ব্লগছ বুলি আছে হ্যাঁ বেছা না পিয়া টেঙা ব্লগছ যা মই ভাবিছিল নৰে বুলি পাছি আমাৰ দৰে তো বঢ়িয়া বাৰে তো জামচাম আছে ইতান জামটো গাইছ তাৰমানে পাৰবে পাৰা সাতকে মদ্দা তিনটা মদ্দা আছো কিন্তু এটা গাছত উঠা নাজনে মুন নুছৰ কাৰণে এটা কথা মই কৈ দি আছো মুন নুছৰ কাৰণে তইতো সবেই জানাই যোনটো ধৰ আমাৰ আম্মাহঁতে যদি হাক দিয়ে সেই বস্তুটো যদি কৰা যায় কিবা এটা হ'বই বিপদ হ'বই চ' সেইকাৰণে নকওঁ আৰু মই একবাৰ এনেকৈ গাছত ঔটেঙা উঠাওঁতে লোবত লৈ কামিছে পিঠি আৰু দল এই মোৰ আগৰ মোবাইলটো ফটোখন আছিল থুইতেন যে কি কৰা যায় চাই লওঁ আৰু এটা লগ আহিছে সি আহি পোৱা নাই বৰ্তমান ৰাস্তাটোত আমি অহাৰ কাৰণ আছে আমাৰ সেইটোতে যাম এটা বহুত আছে দখাম কেতিয়াবা বহুত আছে কিন্তু আমাৰ এই ৰাস্তাটো বহুত পিচফুল ৰাস্তা পিচফুল মানে বুজি পাইছে নে পুৰা শান্তিময় ৰাস্তা এই গৰমত বঢ়িয়া ৰাস্তা আৰু আৰু বঢ়িয়া শান্তি আৰু ছায়া তায়া আৰু বঢ়িয়া জাম চাম আছে কিন্তু আমি পাৰবে পাৰা নাই তো কি কৰিবি তেন ভাই খা নাই মানে এক মাহে দিছি নাই কি নহওক পাৰি কিনে আজি খামেই যাম খামে কি আছোন আমাৰ তাতে বহুত আছিল ভাই তোক এটা একলাগি কষ্ট কৰি কি আহিলো ইমান জাম আছে কিন্তু আমি ইয়াতে আছো ৰাস্তাটো বা তোক ভাল কৰি দেখাবা তোক বুলি কৈছো দে মইতো কোৱা যায় মইতো ভাষা মোক শুধৰাব নোৱাৰো কিয়চোন সৰু পৰাই যি ভাষা দি কোৱা যায় মোৰ এই কোৱা যায় দে তন্দাই বুলিয়ে কওঁ মই সেইগিলা বাদ দি আমাৰ তাতে এনেকুৱা জাম আছে কিন্তু তোক দেখাব কাৰণে জাগাটোত আছো তো ভাবিলো অলপ কষ্ট হৈছে দেই তন্দাই দেখা পাইছে এই ক'ৰ পথাৰৰ মাজে দি ৰ'দ দি আছে ৰ'দ চাই বুক মৰিলে সেইটো ইয়াৰ কষ্ট হৈছে চ' চবৰে অলপ চেক্ৰিফাইচ আছে চ' ডেটছ ৱাই পানী বেয়া আছে দোকান সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি নেকি কৰি দিবি সাপোৰ্ট কৰি আমাক লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবি এতিয়া মই চাই লাগি পেলাই তেনে ইয়াৰে কথা কৈছিলো মোটো ভাই চাৰা সেম হ্যাঁ তোর তো কি চাও
ৰিয়েলমি ৰিয়েলমি 7 হাত তো বঢ়িয়া তো চাইল তো গাছত দিবই পাৰা নাই কেমেৰা ফুল বেছি ভাল লাগে এই ইউ নৰে চাই চবেই নৰে এনে এই পারবো এই পাৰব এই জালে জাল যাওঁ উঠা লাগছে বাবু যা মই তো দুখান ফটো বেছিকে মাত দিম যা ললিপপ খম যা তো তোর বিয়াত মই পানি বিল এই তো কি ললিপপ কথা আছে তোৰ পইচাই নাই ইতেনে খুজিছিলো হা ললিপপ মই খোৱা লাগে এটো বেলেগ ললিপপ গম না এই ইতেন পারব সবাই এই ট্যালেন্টেড চলিবে পাৰে বঢ়িয়া যা এই যাম গিলে উৰে হেৰি কৰি দি হা যাম লাগে চা বাবু পাত না পাত পিয়া কো পাত পানা পাত দি পুরা লড়াই চড়াই দি কেস দি ইয়া এই ললরবি কেস দি হয় কেছ দিলে হ'ব দে এতিয়া যেন যাম কেইটা পাৰিল আৰু তোই ফেলে আমার জাম আছে আর আমার বাবা আছে বলে উনি পারে দেমা এই তাৰে মাৰি যাই আছে সি এ বঢ়িয়া কৰি মাৰিব শিকি আছে ও বা চলি তো নাইস ট্রাই ব্রো ওরা জামখিনি কি করা জামখিনি কি যাম এতিয়া খাইছো আগত খাইছো আপুনি কি কৰিবি জানা না না আৰু নালগে কেনে লাগে খাও চাইল কেনে কি আছে কি আনি তুমি খাও কেনে কানো আস্তা জাম হাই না আস্তা থাকি লাগে এখন আইতেন আমি এইটেন ফটো কৰিব লাগিব ইউটিউব ক্যামেৰাম্যান ইনষ্টাগ্রামে চিন্তা নাই মানুহ বহুতে আমাৰ আৰু চিএসএলটোক লাগছিল টেলেণ্টটো ভাল লাগছে তাৰ এন্দৰ মাষ্টাৰ নাই কেনে আছে মোরে ভাই এই বঢ়িয়া তোৰ কিন্তু একো কাম নাই এই ভাই ये চলি তো বাবু বাবু আমি এই কি কে দেখো আমি ইএন ছিল আমাৰ খাই মছলা এ হলে কি হবো হে জাম নাই আগতে যাম কই যাম সত্যি মানে যিকিটা জাম আছে কিটা কাটি দিও কেইটা মানুহ কেইটা আছে হ্যাঁ মিলে দিছুন আমি মই জব কোন কৰে গে এনেকে মিলাই দিম সৈতে আছে দে কেনকা খাই গম পাইছা এইটো এনকা লবি আমাকো দেখো আৰু কালাৰটো জিবা কালাৰটো এই এক হেৰি কেনে লাগছি ভাই এই বুম লাগছে বেলি ওরে কা ওরা মোর ই হারামি মানো ওরা মোর কো এই তাক দি চলটো হুইলি মাৰি থাকাটো ভাই মজা পুরো কেনে লাগছি মজা এই হালে জাম নাই আমি ভুল হৈছে আৰু আগত আইব লাগছিল বেছি দিন হোৱা নাই কি কোৱা এই আৰু এই গুলনিমু হতে ক'ত আছে ই সো বাকি আমাৰ তেন ফটোশুট চলি আছে অলপ আৰু আমাৰ দেখা তুমি তুলেগে ই বা তুলবেই না তো কত জানাই মানুহ উঠাব দিলি আকাশ উঠে থাকে ফুলবনি মারা নাকি আদা মারে পড়বি সাইকেল পড়বো আমার কি আমার নিকলে খাওয়া নাপাওয়া চাও কেনে আছে বর্তমান ঠিকই আছে পারবি তো মুখ চুখ বগা করতে দিছে একাদক ই ইমান বগা নহয় দেখাত নাচে গে ইয়াতে গমে পাই এ নাচা গিয়া ও ঠিকই আছে সেক্সি চলি তো বাকি এন্ড রিল সিল বনাইছে সৰু চলিতে তেন আমাৰ চাইল আৰু মই এটা ৰিলস বনালো বঢ়িয়া কৰি চাই দিবি খাইলো চিন পা না জায়গাটো ভাল ফুটার কাট কর কেতো দেখাই দিবি লাগিন তাৰ ঘৰ কি একলে ৰিভিল কৰি আছা ধই দিলো তো এই তাতে ঘৰ এইটো ঘৰ ন করবা এলে জি হুদে সো গাইজ বাকি আমার বহুত দেরি হয়ে গেল একদম প্রায় কেটে পাইছে 12টা বাজে পার হয়ে গেল মানে আমি 11টা বাজে আসলো না 10টা বাজে পার হয়ে গেল তো বাকি আমার ফটোশুট এন্ড কৰি আছে তো সবে ইনষ্টাগ্ৰামত পাই থাকবে যদি আমাৰতো ইমান ফলোৱাৰ্ছ নাই বাকি ইনষ্টাগ্ৰামত আমি ষ্টৰি মাৰি হলে ভিডিঅ'ত ভিউজ আনো হেৰো আৰু বাকি আমাৰ দাদাই মাৰি আছে ফটোশুট আৰু আমাৰ এটা এড হৈ গেলি বঢ়িয়া আমি এটা ফাৰ্ষ্ট ভিডিঅ' বনাইছিলো কৈছিকো ই লগ কৰি দিছিলে মানে এক মাহ আগৰ পৰা চিন পোৱা এখন স্কুল পঢ়াতে এনেকে লগ হৈছিল এনেকে আমি এটা ভিডিঅ' বনাইছিলো সেই ভিডিঅ'টো কি আপলোড নহ'ল এটা মানে কিবা লেক কৰিলে তোৰ ভিডিঅ'টো আছিল ন তোৰ নিদিলে আমি আপলোড নিদিলো লেক করলে না এটা মোবাইল আছিল 32 জিবি ভিডিও হৈ গৈছে 16 জিবি ক'ত যাব আৰু ন তারপরে এর মোবাইলে ভিডিও করছিল মানে ভিডিওতে ফ্রেম ডপ মারছে সেনকে আর হয় না এনা ভিডিওটা আপলোড নকলে আমি পুরো হেৰি বনাইছিল আৰু এটা কাম কৰিম আমি তইতো ভিডিওটো তো বহুত দূৰ হেৰি পৰা 2000 নাই বুলি 18 19 পৰা ভিডিও আগতে তই বিটিছ দিও দলখান দেখাব আছিল সেনকে আৰু এগলে আমাৰ পুৰানি বন্ধুটা ভিডিও চিটো দেখা নাপাবা পাৰা কিন্তু আমাৰ কন্টেক্ট সন্টেক্ট হৈ থাকে হেনাই আৰু ই থাকে কিন্তু আমি ভিডিও বহুত দিন বনোৱা নাছিলো সেইকাৰণে আমাৰ লগত থাকেই ভাই আৰু এইটো আমাৰতো দেখা চিনি পা এইটো চাইল এতিয়া নতুন লগ পোৱা হলো এনে মাতি বিৰাট এই এটা এনে চব ফুলি কৰি আছে এনে বহুত কষ্ট কৰি আছে ফুলি মাৰা কিমান দিন হ'ল শিকবা 5 দিন মান হ'ল হা 5 দিন 5 দিনত বৰে শিকি থাক নেকি প্ৰেক্টিস মেক পারফেক্ট সো নেকি আৰু এই এখন চাইকেল চাবি নে চাওটা বস্তু দেখা দি আছো ৰ এইগিলা এই চাও এনেকে চলাতো সম্ভৱ কিন্তু এটা চকা দি চলাবে চেলুট দিয়ে নহ'লে বেয়া নহয় দেই বাহিৰত চলি গ'লে বহুত মাৰা এইগিলা কৰিব লাগে এইগিলা হয় নাই এই কৰি যা বঢ়িয়া কৰি আমি চাপোৰ্ট দিম বঢ়িয়া কৰি হয় নাই ইমান এটা ভাল হোৱা নাই বাৰু এতিয়া ট্ৰাই কৰি আছে এনে ইমান ভাল হোৱা নাই মানে আমাৰ চাপ বহুতেই ভাল হৈছে আমিতো সেইখিনি নৰয় মাৰি যাই আছে বঢ়িয়া কৰি তো গাইজ বাকী ফুলি চুলি হৈ গ'ল এতিয়া আমাৰ বহুত দেৰি হৈ গ'ল তো এতিয়া 12টা বজাৰ 12:30 মান বাজিলে এতিয়া তো বঢ়িয়া দিনা ঘৰত গ'লে যাই থাকোঁ এনে ফটো দুখনমান মাৰি লওক সেনেকৈ আৰু ঘৰত গ'লে যাই থাকোঁ তো ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শেয়ার আৰু ভিডিঅ'টো আমাৰ চেনেলত বা ছাবস্ক্ৰাইব কৰিবি নহ'লে নাই বাই বাই